উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ দেৱালয় আহোম ৰাজত্বকালৰ 600 বছৰীয়া কীৰ্তিস্তম্ভ এই ৰুদ্ৰেশ্বৰ দেৱালয় বৰ্তমান এই দেৱালয়ৰ পুনৰুদ্ধাৰৰ কাম চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে আৰম্ভ কৰিছে পুনৰুদ্ধাৰৰ কাম পুনৰুদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিছে 2,30 লাখ টকা আগন্তুক 6 মাহত সম্পূৰ্ণ হৈ উঠিব দেৱালয়খনৰ পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে দেৱালয়খন পুনৰ নিৰ্মাণৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা ইটা অনা হৈছে গোৱালপাৰা শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ পৰা আনহাতে দেৱালয় নিৰ্মাণৰ বাবে সিমেন্টৰ হলনি ব্যৱহাৰ কৰা হৈছে চূণ ইটাৰ গুৰি বালি গুৰ বেল শিলিখা মাটিমাহ আঠা জাতীয় পদাৰ্থৰ লগতে মিঠিগুটি লগতে নিৰ্মাণ কাৰ্যত দিনে নিশাই কাম কৰি আছে 10 জন অভিজ্ঞ শ্ৰমিকে অনন্য আৰু অপূৰ্ব হিচাপে বিবেচিত এই দেৱালখনৰ নিৰ্মাণ কাৰ্য দেৱালখনত থকা দীঘল সুৰংগটো বৰ্তমান জহি খহি গৈছে ফলত জহি খহি যোৱা সুৰংগটোৰে প্ৰত্নতত্ত্ব বিভাগে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে উল্লেখ্য যে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত 1749 চনত পুত্ৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল এই ৰুদ্ৰেশ্বৰ দেৱালয় আনহাতে দেৱালয়খনৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি হ'ব যে তাত কোনো সন্দেহ নাই ৰুদ্ৰেশ্বৰ দেৱালয়ৰ যি এক নিৰ্মাণ শৈলী হেয়া অতিকে ইউনিক হয় আমাৰ নৰ্থ গুৱাহাটীতে এনেকুৱা মানে যেটো হেৰি কনষ্ট্ৰাকচন হেৰি এটো বহুত কমে দেখিব পোৱা গৈছে যেহেতু ইয়াতে এটা একদম আন্ডাৰগ্ৰাউণ্ড টানেল আছে আৰু যেহেতু এটো মন্দিৰ বুলি আমি জনাত আমি মন্দিৰ বুলিয়ে গম পোৱা গৈছে গতিকে মন্দিৰৰ তলত এনেকে একদম প্ৰদক্ষিণ পথটো এজে সুৰংগ দেখা পোৱা নাযায় মানে গতিকে ইয়াত হেতু বস্তু মানে কমপ্লিট ইউনিক আৰু ইয়াতে যেটো ষ্ট্ৰাকচাৰটো মানে যেটো স্টেপিং প্যাটাৰ্ন হেতু বহুতখিনি ইউনিক হয় আৰু এটো হৈ গলে কেনেকুৱা হ'ব এটো হৈ গলে তো আমাৰ হেৰিটো আমি যিমানখিনি পাও আমি ভালকে কৰিব বিচাৰি আছো আৰু যিমান ঠিক হয় মানে আৰু ওপৰটো আমি এতিয়া যেতিয়া আমি ইয়ালে আহিছিলো বা আমাৰ ডিপাৰ্টমেন্টে হেৰিটো লোৱা পা আমি ইয়াত কাঠে পাইছো ওপৰৰ যেটো ষ্ট্ৰাকচাৰ আমি অৰিজিনাল ষ্ট্ৰাকচাৰটো এতিয়ালৈকে দেখা নাই গতিকে আমি এতিয়া কাঠেৰে বস্তুটো ওপৰৰ যেটো এক্সটেনশন হ'ব কাঠ আৰু পেৰিছেবল মেটেৰিয়েল দি আমি বনাম কিন্তু যদি ভৱিষ্যতলে আমাক কোনবাই মানে ডকুমেন্টাৰী মানে ৰেকৰ্ডছ দিব পাৰে যে অৰিজিনালি এনেকুৱাই হয় বা ইটাৰে আছিলে বা জিহৰে আছিলে তেতিয়া আমি হয়তো হেতু পাছত কাম লব পৰা যাব খালি হেতু কাৰণে আমাক ডকুমেন্টাৰী ৰেকৰ্ডছ লাগিব